আৰু ছাৰক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ কুৱেশ্যনটো আছে, বহুতেই আছে। ভৱিষ্যতে এজন যদি মই ভাল ইঞ্জিনিয়াৰ হ'ব বিচাৰোঁ, তাৰ বাবে মই কেনেকুৱা প্ৰস্তুতি চলাব লাগে ছাৰক সুধিব বিচাৰিছোঁ। এক নম্বৰ, এতিয়া ইঞ্জিনিয়াৰিং পঢ়িব বিচাৰিছে, বি বেচেলৰ অফ ইঞ্জিনিয়াৰিঙৰ বিটেক বেচেলৰ অফ টেকনলজি। এতিয়া মই কৈছিলোঁ আপোনালোকৰ IIT, ইণ্ডিয়াৰ টপ মোষ্ট ইঞ্জিনিয়াৰিং কলেজ কেইখনৰ নাম হ'ল IIT, ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি, আৰু নৰ্থ ইষ্টৰ অসমৰ গুৱাহাটীত আছে IIT গুৱাহাটী। তাৰ কাৰণে এটা প্ৰতিযোগিতামূলক পৰীক্ষা এন্ট্ৰেন্স দিব লাগিব, JEE জইণ্ট এন্ট্ৰেন্স এক্সামিনেশ্যন, মেইনছটো ক্লিয়াৰ কৰাৰ পিছত এডভান্স কোৱালিফাই কৰিব, তেতিয়া তুমি IIT বিলাকত পাবা। যদি অকল মেইনছটো ক্লিয়াৰ কৰা, তাৰ তলৰ কেটেগৰীৰ কাৰণে হ'ল NIT নেশ্যনেল ইনষ্টিটিউট অফ টেকনলজি, সেইটো হ'ল অসমৰ নৰ্থ ইষ্টত, শ্বিলঙত আছে, অৰুণাচলত আছে, ত্ৰিপুৰা এনেকুৱাবিলাকত আছে, সেইটো হ'ল NIT। আৰু অসম চৰকাৰৰ আণ্ডাৰ ইঞ্জিনিয়াৰিং কলেজবিলাকৰ কাৰণে CEE কমন এন্ট্ৰেন্স এক্সামিনেশ্যন, সেইটো হ'ল আছাম ইঞ্জিনিয়াৰিং কলেজ, যোৰহাট ইঞ্জিনিয়াৰিং কলেজ, বা মই যিখন কৈছোঁ GIMT তেজপুৰ বা GIMT গুৱাহাটী, এইবিলাকৰ কাৰণে হ'ল CEE পৰা বা JEE পৰা। অসমৰ কাৰণে কিন্তু CEE পৰা লাগে, গম পাইছেনে? এতিয়া প্ৰথম কথা হ'ল তুমি হাই ছেকেণ্ডেৰী ছায়েন্সত পঢ়িব লাগিব। ইয়াত খালি ইঞ্জিনিয়াৰিং হ'লে মেথছটো মেইন, বুজি পাইছেনে? মেথামেটিক্স থাকিব, ফিজিক্স কেমেষ্ট্ৰি মেথামেটিক্স, আৰু বায়'লজি তুমি ল'ব পাৰা নল'ব পাৰা। আৰু বায়'লজিটো লৈ লৈ ভাল কি কাৰণে, কিছুমান ইঞ্জিনিয়াৰিঙৰ ব্ৰাঞ্চ বেলেগ বেলেগ আছে, মেকানিকেল, ইলেক্ট্ৰিকেল, চিভিল, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ চায়েন্স, ইনষ্ট্ৰুমেণ্টেশ্যন, এৰ'স্পেচ ইঞ্জিনিয়াৰিং, বায়'টেকনলজি, তাত আকৌ বায়'লজি কথাও পঢ়িব লাগিব। এইকেইটাই, বুজি পাইছানে? এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং। এতিয়া তুমি কৈছা যে ভাল ইঞ্জিনিয়াৰ হ'বলৈ কি কৰিব লাগিব। এতিয়া কথা হ'ল ভাল ইঞ্জিনিয়াৰ হোৱা মানে কি বুজাইছা তুমি, মই গম পোৱা নাই। ভাল ইঞ্জিনিয়াৰ কথাটো কি বুজাব বিচাৰিছা বাৰু? ভাল ইঞ্জিনিয়াৰ মানে ভাল ইঞ্জিনিয়াৰ যেনেকৈ সকলোৱে সৰু সৰু বস্তু বনাই থাকে, মুৰ্বী এনেকৈ সৰু সৰু বস্তুবোৰ বনাব মন যায়। এতিয়া কথাটো হ'ল যে বস্তু বনাবলৈ ইঞ্জিনিয়াৰ হ'ব লাগে বুলি কথা নাই, সেইটো হ'ল ইন'ভেটৰ বুলি কয়। সেইটো বস্তু বনাবলৈ তুমি ইঞ্জিনিয়াৰিং পঢ়িবলৈ এনেকুৱা কথা নাই, তুমি এতিয়াও বস্তু কিয় বনাব পাৰা। ইঞ্জিনিয়াৰিং পঢ়িবৰ কাৰণে ইঞ্জিনিয়াৰিং পঢ়িলে যে বস্তু বনাব পাৰিবা এনেকুৱা কথা নহয়, বুজি পাইছা নাই? এতিয়া তুমি এনেকুৱা বহুত আছে, পেপাৰতে পঢ়িছে, কোনোবাই 9, 10, 11, 12 কিছুমান বস্তু বনাইছে। তুমি যে ইঞ্জিনিয়াৰিং পঢ়িবলৈ কথা নাই বস্তু বনাবৰ কাৰণে, বুজি পাইছা নে? ছিংগাৰ আৰু ডান্সাৰ, ছিংগিং আৰু ডান্সিং। এতিয়া তুমি সেইটোৱে কৈছোঁ, তুমি এই ইঞ্জিনিয়াৰিং পঢ়াটো যদি ছিংগিং আৰু ডেন্সিঙৰ লগত যদি জইন কৰি ল'ব পাৰা, তেতিয়াহ'লে তোমাৰ পিছত বস্তুটো কৰি ভাল লাগিব। ইনোভেটৰ হয়, এতিয়া কেনেকৈ লিংক কৰিব? ডেন্স কৰি ভাল পায়, ছিংগিং কৰি ভাল পায়, আৰু ইঞ্জিনিয়াৰিং হ'ব বিচাৰিছে, সেইটো লগত জড়িত মানে মই বাৰে সেইটো যদি লিংক কৰি ল'ব পাৰে ভাল লগাটো। এতিয়া তুমি এটা আছে চাউণ্ড ইঞ্জিনিয়াৰিং, মিউজিকত থাকিব না, চাউণ্ড ইঞ্জিনিয়াৰিং, চাউণ্ড হেৰি কৰিব, তুমি নাচিও ভাল পোৱা, গায়ো ভাল পোৱা, চাউণ্ড ইঞ্জিনিয়াৰিং হ'লে তুমি সেইটো আইডিয়া হৈ গ'লে চাউণ্ড ইঞ্জিনিয়াৰিং গম পাই যে চাউণ্ডটো কেনেকৈ আৰ্টিষ্টবিলাক আহে, যে কোনটো চাউণ্ড কিমান লেভেল কি কৰে আছে না। গান গাব মানে বেলেগ এইটো নহ'ব মানে, গান গালে সেইকেইটা বাজিব বোলা, এতিয়া এইকেইটা বাজি আছে, গান গালে সেইটো বাজিব। গতিকে চাউণ্ড ইঞ্জিনিয়াৰিং হ'লে যদি ইঞ্জিনিয়াৰিঙত চাউণ্ড ইঞ্জিনিয়াৰিং যদি পঢ়া, তুমি তেতিয়া মই কথাটো কৈছোঁ মানে কম্পিউটাৰ ইঞ্জিনিয়াৰিং কৰিও হ'ব পাৰে। এতিয়া খেলি ভাল পোৱা নেকি? খেলি কোৱা, আৰু নেক্সট কুৱেশ্যন, এবাৰো কুৱেশ্যন আছে বুলি কৈছে নহয়, পাহৰি গ'লা নেকি? কৈ দিয়া। যিহেতু মই ঘৰত থাকোঁতে পঢ়িম বুলি ভাবোঁ, কিন্তু অলপ পঢ়িলে আকৌ বেলেগ মনোযোগলৈ যায়গৈ। মই পঢ়ালৈ ইমান মনোযোগ কৰিবৰ কাৰণে মই কি কৰিব লাগিব? এতিয়া কথাটো হ'ল, আগতেও কৈছিলোঁ যে ছাত্ৰ হিচাপে সকলোৱে প্ৰধান দায়িত্বটো হ'ল পঢ়া শুনা কৰা, তাৰপিছত বেলেগ কথা। তুমি প্ৰথমতে এখন ৰুটিন বনাই ল'বা, তোমাৰ ছাবজেক্টবিলাক বেলেগ বেলেগ টাইমত মানে এইটো বোলে 5টা পৰা 6টালৈ এইটো পঢ়িম, 6টা পৰা 7টালৈ এইটো পঢ়িম, সেইটো টাইমত তুমি বেলেগ কথা পঢ়া বাদ দিয়া। তোমাৰ আৰু কিছুমান এই মহাত্লোকৰ বাণী বুলি কয় যে, তোমালোকে আৰ্ট পেপাৰ লৈ পেলাই ৰুমটোত তোমাৰ পঢ়াৰ ৰুম আছে নহয়, টেবুলৰ ওপৰত এনেকৈ লিখি ৰাখিবা,
বহুত বেলেগ বেলেগ পানী আছে কিছুমান এইবিলাক মাজে মাজে চাবা আৰু ফৰ্মুলাবিলাকো লিখি থাকিবা বেলেগ বেলেগ ফৰ্মুলাবিলাক আৰু এই মহৎ লোকৰ পানীবিলাক পঢ়িবা তুমি চাবা যে এই পঢ়াৰ লগতে কিছুমান মহৎ লোকৰ পানী আছে পঢ়াই পঢ়ে ৰুৱে পাণ এনেকুৱা বহুত কথা আছে কষ্ট কৰিলে ৰত্ন পায় ফেইলাৰ ইজ দ্য পিলাৰ অফ ছাকচেছ এনেকুৱা অসংখ্য ৰুম মাছ নট ফিল ইন এ ডে বুকুতে কল নপকে সেইবিলাক বস্তু মাজে মাজে কি কাৰণে কৈছে বুজিছে তোমাৰ এজ এ ছাত্ৰৰ নাম অধ্যয়ন তপ এই ছাত্ৰ পইচা নহ'ল পঢ়া শুনা কৰা অধ্যয়ন কৰাটোৱে সেইবিলাক তোমাৰ এতিয়া বেলেগ কথা ভবা টাইম নাই তাৰমানে খেলা সময়ত খেলা নচা সময়ত নচা পঢ়া সময়ত পঢ়া কথা তাৰমানে তাৰপিছত তোমাৰ বেলেগ কাম কৰিবলৈ বহুত টাইম আছে পঢ়াত লাইফত পঢ়িবৰ কাৰণে এটাই পাবা তুমি ডিগ্ৰীয়ে পঢ়া হায়াৰ ছেকেণ্ডেৰী পঢ়া ইঞ্জিনিয়াৰিঙে পঢ়া এটাই পঢ়া দুবাৰ পঢ়িব নোৱাৰা ইঞ্জিনিয়াৰিং বয়সৰ পৰা আছে এটা বয়স পাৰ হৈ তুমি ইঞ্জিনিয়াৰিং পঢ়িব নোৱাৰিব পৰা বুজি পাইছানে পঢ়া টাইমটো তুমি ভাবি লোৱা তোমাৰ লক্ষ্যটো কি তুমি কি কাৰণে তোমাক পঢ়িব লাগিব পঢ়িলে কি হ'ব ভৱিষ্যতে তুমি এইখিনি ভাবিব লাগিব বেলেগ কথা বাদ দিব লাগিব আৰু তাৰপিছত পঢ়াৰ বাহিৰেও তুমি কিছুমান বাহিৰা কিতাপো পঢ়িব লাগিব যিবিলাকে মহৎ লোকৰ জীৱনী গম পাইছা নাই এই মহৎ লোকৰ জীৱনীবিলাকত তুমি এতিয়া গম পাব যে কিমান কষ্ট কৰি পঢ়া শুনা কৰি পেলাই ডাঙৰ মানুহ হৈছে অকল তুমি পাঠ্যক্ৰমত তোমাক ক্লাছৰ বস্তুবিলাক পঢ়িলেও নহ'ব এইবিলাক বস্তু তুমি কিতাপৰ মনত গৈ পেলাই হৈছে মহৎ লোকৰ পানী আছে নেকি বুজি পাইছা এইবিলাক পঢ়া শুনা কৰিবা আৰু যদি কিবা থাকে কুৱেশ্যন ফোন নম্বৰ লিখি দিছিলে নাই হা অঁ শনিবাৰে 6টাৰ পৰা 9টাৰ ভিতৰত গধূলি ঠিক আছে এতিয়া তুমি ভগৱানে পালনে কোৱা প্ৰশ্নকেইটা উত্তৰ যদি নাই কোৱা যদি কিবা আৰু আছে কোৱা এতিয়া এটা কুৱেশ্যন আছে যে মোৰ যিটো লিখা আখৰটো বেয়া বুলি ক'ব লাগিব আখৰ ভাল কৰিবলৈ মই কি কৰিব লাগিব অঁ সেইটো তুমি এতিয়া তুমি বেমাৰটো গম পাইছাই তোমাৰ প্ৰব্লেমটো হ'ল আখৰটো বেয়া তুমি সেইটো যত্ন কৰিব লাগিব তুমি আগতে কি আছে ABCD লিখোঁতে বা সকলোতে এটা হেৰি আছে কোনটো পাক কেনেকৈ দিব কিতাপত তুমি এতিয়া লাগিলে সেই ক্লাছ 1-2 ক্লাছৰ কিতাপবোৰ ল'ব লাগিব কেনেকৈ কোনটো পাকত কি হ'ব লাগিব লাজ কৰিবলৈ কথা নাই তুমি যিহেতু লাগিলে গৈ পেলাই দোকানত যে ক্লাছ 1-2 কেনেকৈ আখৰ লিখা কিতাপখন দিয়ক বুলি তুমি সেইটো মতে চাব লাগিব কোনফালে কেনেকৈ ঘূৰাব লাগিব আৰু তুমি বেমাৰটো গম পাইছাই তোমাৰ আখৰটো বেয়া আৰু আখৰ বেয়া হ'লে বহুত সমস্যা আছে টিচাৰ তুমি পৰীক্ষা শুদ্ধ লিখিলেও আখৰ বেয়া ল'ৰাজনে হয়তো নম্বৰটো হয়তো কম নম্বৰ দিব পাৰে শুদ্ধ লিখিছা তুমি তাৰপিছত ভাল আখৰ হ'লে অলপ 1-2 নম্বৰ হ'লে নম্বৰ বেছি হ'ব পাৰে তুমি বেমাৰটো গম পাইছা তোমাৰ আখৰটো বেয়া হৈছে তুমি সেইটো চেষ্টা কৰিবলৈ যে তুমি আখৰটো কেনেকৈ ধুনীয়া কৰিব পাৰিবা কোনটো পাক দিলে কিমান আখৰটো স্পষ্ট হ'ব আখৰটো চাইজটো সৰু হৈছে নে ডাঙৰ হৈছে তুমি সেইটো বেলেগক দেখাব লাগিব বেলেগক তোমাৰ কোনটো ভাল হয় তুমি সেইটো মিলাব লাগিব বুজি পাইছা তুমি এইটো প্ৰব্লেমটো গম পাইছাই তুমি চিকিৎসাটো তুমি নিজে কৰিব লাগিব সেইটো নিজে চেষ্টা কৰিব লাগিব যিমান পাৰা লিখা প্ৰেক্টিচটো কৰিব লাগিব তুমি নিজে চাব লাগিব লাগিলে 100 বাৰ লিখিব লাগিব বুজি পাইছা প্ৰেক্টিচ কৰিব লাগিব প্ৰেক্টিচ মেক দ্য মেন পাৰফেক্ট যিমানেই অভ্যাস কৰিবা সিমানে তোমাৰ ভাল হ'ব প্ৰেক্টিচটো কৰিবা ডেইলি 2 পেজ 3 পেজকৈ লিখা কৰিবা ইংলিছে হওক বা অসমীয়াই হওক বুজি পাইছা বুজি পাইছানে আৰু সেইটো কৰি পেলাই নাপালে মানে মই আকৌ সুধিবা হ'ব মোৰ নাম শ্ৰী প্ৰিয়ঞ্জনী গগৈ মই শংকৰদেৱ বিদ্যালয় চিমেণ্ট চাকৰি দশম শ্ৰেণীৰ ছাত্ৰ মই এবাৰ হাইস্কুল স্থানত পৰীক্ষা দিম মোৰ ঘৰ আচলতে ঢকুৱাখানা মই ইয়াত শিক্ষা গ্ৰহণৰ বাবে পৰিয়ালৰ আত্মীয় ঘৰত থাকি ইয়াত কেইটামান গৈছোঁ 3 বছৰ মোৰ ডাঙৰ হৈ এটা সপোন আছে এজন ভাল টেষ্টাৰ হোৱা টেষ্টাৰ মানে এজন টি টেষ্টাৰ হোৱাৰ চাহৰ টেষ্টাৰ যিহেতু অসমৰ চাহ যিহেতু পৃথিৱীৰ বিখ্যাত কিন্তু আমাৰ অসমৰ টি টেষ্টাৰ একেবাৰে নগৰীয় ন মই আজিলৈকে ক'ব গ'লে মই যিমান পেপাৰ বা চালেও টি টেষ্টাৰ বিচাৰি পাবলৈ বহুত কঠিন পাওঁ সেয়েহে চাহ কৰিছোঁ যে টি টেষ্টাৰ এজন সঠিক টি টেষ্টাৰ হ'বলৈ মানে এনেধৰণে কাৰ্যক্ৰম কৰিব এতিয়া নামটোতে গম পাইছা টি টেষ্টাৰ তোমাৰ গোন্ধ শক্তি ঠিকে আছে মই এতিয়া খানাৰ টেষ্ট নাপাওঁ বস্তুটো মই নাজানো তোমাৰ সৈতে খানাটো কেনেকুৱা হৈছে টেষ্টাৰৰ মেইন কামটো এইটো টেষ্ট কৰিব লাগিব টেষ্টটো মানে যিটো চাহৰ কোৱালিটিটো ঠিকে আছে চাবৰ কাৰণে প্ৰথমতে সেইটো তোমাৰ থাকিবই লাগিব এতিয়া পাঠ্যক্ৰম আছে তাৰ কাৰণে এতিয়া মেইন কথা হ'ল যে তোমাৰ সেইটো প্ৰথমতে তোমাৰ সেইখিনি আছে নাই এতিয়া যে কোনোবাই যে কয় যে ভাত বনালে মানে কেনেকুৱা লাগিলে টেষ্টটো ঠিকে আছে নাই এতিয়া মই ধৰা মই কোনোবা হ'লে মই ক'ব নোৱাৰিম টেষ্টি বনাইছে কিবা মোক পেট পৰিছে খাইছোঁ মোক শুনি হৈছে তোমাৰ সেইটো সেইবিলাক আছে তুমি গম পোৱা নাই যে এইটো এইটো ভাল টেষ্ট বনাইছে ধুনীয়া আছে টেষ্ট স্মেলটো ভাল আহিছে যে এইটো ভাল খানাটো ভাল বনাইছে এইটো আছে নাই তোমাৰ প্ৰথম আছে বুলি ভাবোঁ
নহয় প্ৰথম মানে এতিয়া মই যে কৈছিলোঁ যে কিছুমান বৃত্তিত যাব হ'লে প্ৰথমতে কিছুমান গুণ থাকিব লাগিব আৰু নাই যদি সেইটো বস্তু আয়ত্ব কৰিব লাগিব এতিয়া মই কি টেষ্টৰ ভিতৰত হওঁ মই জানো তাৰমানে মই এতিয়া এইটো নাজানো তাৰমানে এই টেষ্টটো এইটো ঠিকে আছেনে বেয়া আছেনে খালি মই নিমখটো বেছি হ'লে বা কিবা বেছি হ'লে বেছি হৈছে কিন্তু বাকীবিলাক মই এতিয়া টেষ্টিং হৈছে নে কয় যে খানাটো বহুত টেষ্টি হৈছে এতিয়া প্ৰথম কথাটো হ'ল তুমি এতিয়া ক্লাছ 10ত আছা আৰু যিহেতু টেষ্টিংটো হ'ল এইটো ডেফিনেটলি কেমিকেল ৰিলেটেড বস্তু হয় নহয় নাই কেমিষ্ট্ৰিৰ লগত জড়িত বস্তু ডেফিনেটলি তুমি হাই ছেকেণ্ডেৰী ছায়েন্সত পঢ়িব লাগিব আৰু ছায়েন্সত পঢ়াৰ পিছত এতিয়া এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত তুমি যদি এগ্ৰি বেচিত যদি পঢ়ি লোৱা বা ভূটানী যদি পঢ়িলা মানে কি যিহেতু লিপ পাত না গছৰ পাতৰ লগত এগ্ৰিকালচাৰ BSc বা ভূটানীৰ লগত যদি পঢ়ি লোৱা বেছি কোৱালিফিকেশ্যনৰ কথা কৈছোঁ তাৰপিছত তোমাৰ স্পেচিফিক কিছুমান কোৰ্চ আছে এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিটো কিছুমান তাৰ বিষয়ৰ ওপৰত পঢ়িলে কিন্তু ডাইৰেক্ট টি টেষ্টাৰ বুলি কোনো পাঠ্যক্ৰম নাই বুজি পাইছানে তোমাৰ টি মেনেজমেণ্ট এনেকুৱা এটা বেলেগ বেলেগ পাঠ্যক্ৰমৰ যোগেদি আহি পেলাই তোমাৰ তাৰ মানে ডিপ্ল'মা বা কিছুমান চাৰ্টিফিকেট কোৰ্চ কৰিব লাগে তোমালোকে ডাইৰেক্ট তুমি কৈছা বিচাৰি পোৱা হয় ডাইৰেক্ট টি টেষ্টিঙৰ ওপৰত এনেকুৱা ডাইৰেক্ট কোৰ্চ নাই যে 5 বছৰ 6 বছৰ ধৰি পঢ়াই থাকিব পাৰে মই ক'লো সেই বাকী তোমাৰ সেই কোনখিনি থাকিব লাগিব তাৰ লগত বেছিক কোৱালিফিকেশ্যন লাগিব তুমি তোমাৰ ভূটানীতে কোৱা বা তুমি এগ্ৰিকালচাৰ BSc যদি কৰি লোৱা তাৰপিছত তোমাৰ স্পেচিফিক সেইটোৰ ওপৰত তুমি ট্ৰেইনিংটো ল'ব লাগিব আৰু তোমাৰ সেই মই যিটো ক'লো তোমাৰ তোমাৰ আশ্চৰ্যজনক লাগিছে সেইটো থাকিবই লাগিব তাৰপিছত তুমি যিমানেই সেইটোৰ ওপৰত তুমি হেৰি কৰিবা প্ৰশিক্ষণ ল'বা ট্ৰেইনিং হ'বা টাইমবিলাক এনেকুৱা হ'ব কি হয় মানে যিহেতু এনেকুৱা বছৰ ধৰি এনেকুৱা পঢ়ি থাকিবলৈ কোৰ্চ নহয় তাৰমানে এইটো ট্ৰেইনিংটো হ'ব আৰু ৰেচপেক্ট তোমাৰ যিটো কোম্পানীত জইন কৰিবা সেই কোম্পানীয়ে তোমাৰ ট্ৰেইনাৰ দি ল'ব চাহো বহুত কোম্পানী আছে বেলেগ বেলেগ কোম্পানী সেই চাহ কোম্পানীয়ে যদি তুমি যদি কিবা বেছিক কোৱালিফিকেশ্যন তোমাৰ আছে হ'ল তোমাৰ ওপৰত এইটো ট্ৰেইনিং দি পেলাই তোমাৰ যদি এক্সপাৰ্ট বনাই ল'ব মানে আৰু টাইম টু টাইম তোমাৰ এইবিলাকৰ ওপৰত এক্সপাৰ্ট ট্ৰেইনিং চলি থাকে মানে এইবিলাক কোৰ্চবিলাক কি কৰিব এতিয়া মেডিকেলৰ ক্ষেত্ৰত মেডিকেল হ'লে মাজে মাজে ৱৰ্কশ্বপ খেলে নতুন বেমাৰ এটা আহিছে তাৰ বিষয়ে কি হয় তাৰ ট্ৰেইনিং ল'ব লাগিব এনেকৈ টেষ্টিঙৰ ওপৰতো তোমাৰ এনেকৈ তুমি ট্ৰেইনিংটো লৈ থাকিব লাগিব তুমি ডাইৰেক্ট এনেকুৱা কোৰ্চ বুলি এইটো 3 বছৰীয়া কোৰ্চ টেষ্টিঙৰ ওপৰত এনেকুৱা মই জনাটো তুমি যেনেকৈ কৈছা মই জনাটো সেনেকৈ ডাইৰেক্ট এনেকুৱা কৈছে আৰু টি মেনেজমেণ্ট কোৰ্চ পঢ়িব পৰা তাৰপিছত তাতে হয়তো কিবা পাৰ্ট আহিব ডাইৰেক্ট টি টেষ্টাৰ বুলিয়ে তাৰমানে যিহেতু মানে যদিও ইমান আছে তাৰ ওপৰত পাঠ্যক্ৰম চলিব পৰাকৈ তাৰমানে স্পেচিয়েল কোৰ্চ হ'লে ইমানো এনেকুৱা হেৰি নহয় মানে এই কোৰ্চটো যে এনেকৈ লাগিব বুলি বুজিছে তাৰ পাৰ্টকে টি মেনেজমেণ্ট যদি পঢ়া তাৰ পাৰ্টৰ ভিতৰতে থাকিব অলপ ধৰা বা এগ্ৰিকালচাৰ BSc পঢ়িলে বা এগ্ৰিকালচাৰ কি ছাবজেক্ট ল'লে তাতে হয়তো অলপ থাকিব পাৰে তাৰপিছত স্পেচিফিক তুমি ট্ৰেইনিং ল'লা মাজে মাজে হয়তো বা ক'ৰবাত 15 দিনীয়া হওক বা এমূৰীয়া দিনীয়া হওক তাৰ ওপৰত টেষ্টটো ওলাই আৰু তোমাৰ নিজৰ বস্তুতে নিজৰ সেইটো লাগিবই ডেফিনেটলি তাৰ ওপৰত টেষ্ট মই কিমানটো জানো এইটো হৈছে কিবা এটা আৰু পিছত আৰু ৰিচেণ্টলি তোমাৰ অহা বুধবাৰে হয়তো খবৰ কাকতত মানে এইটো ওপৰত লিখিব দিছে তাৰমানে কৈছোঁ খবৰ কাকত হয়তো মানে লিখাটোৰ পৰা কমপ্লিট হোৱা নাই সেইটো হয়তো খবৰ কাকতে কি মেনেজমেণ্টৰ ওপৰত হেৰি আহিব পাৰে লিখা এটা আহিব পাৰে অসমীয়া খবৰ কাকত বুধবাৰে মানে মোৰ তাত লেখা ওলাই তাৰমানে এই পঢ়া শুনাৰ বিষয়ে মানে অসমীয়া খবৰ কাকত যদি মই নহ'লেও বেলেগৰ হ'লেও আহিব মানে আৰু বুধবাৰে চাবা অসমীয়া খবৰ কাকতৰ 12 নম্বৰ পৃষ্ঠা এভৰি ৱেডনেছডে এই পেজটোত কেৰিয়াৰৰ ওপৰত মানে পেজ এটা আছে বুজি পাইছে তাৰ ওপৰত অলপখিনি আইডিয়া পাবা আৰু কিবা আছে নেকি মোৰ আৰু এটা হৈছে আৰু মোৰ আৰু এটা সপোন আছে মই অসমৰ পাট মুগা যিটো খাচী পাট মুগা বিশ্ব দৰবাৰত এইটো বিৰাট মুগা সপোন আছে এই টি টেষ্টাৰটো সপোন এই কামটো কৰিব বাবে কি কৰিব লাগিব যিটো এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি আৰু এগ্ৰিকালচাৰ তুমি পাঠ্যক্ৰমটো গ্ৰহণ কৰিলে মানে তেতিয়া মানে তুমি যদি সেইটো ৰিচাৰ্চ টেষ্ট কৰিবলৈ বিচাৰিছা যদি নাই বোলে মই মাৰ্কেটত এৰিব বিচাৰিছোঁ তেতিয়াহ'লে তুমি সেইটো পঢ়িব না তুমি বোলে সেইটোৰ ওপৰত গৱেষণা বা কিবা কৰিবলৈ কৰিলে তেতিয়াহ'লে এগ্ৰিকালচাৰ ৰিলেটেড পাঠ্যক্ৰমটো পঢ়িব লাগিব সেইটো এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ আণ্ডাৰত আছে আৰু তুমি যদি মই বোলে মই এনেই ৱৰ্ল্ডত জনাব বিচাৰিছোঁ তেতিয়াহ'লে কি হৈছে বিজনেছ সেইটো পাঠ্যক্ৰমটো পঢ়িবলৈ কথা নাই এতিয়া মোবাইলৰ হাতৰ মুঠি তুমি গোটেই পৃথিৱীত জনাব পাৰা এতিয়া মানে ৱেবছাইট খুলিব পৰা বা মোবাইল এপ থাকিব পাৰে ৱেবছাইট খুলিলে তাত ইনফৰ্মেশ্যন দিলা যে ইমান টকা ইমানত বেংক একাউণ্টত ভৰাই দিয়ে মানে বস্তু তোমাক কুৰিয়াৰ পঠাই দিয়ে তাৰ বিষয়ে লিখা লাগিব আৰু সেইটো বিশ্বত জানিব হ'লে কি হ'ব অকল তুমি অসমীয়াত নহ'ব ইংলিছত লাগিব জাৰ্মানী ফ্ৰান্স যিমান পৃথিৱীৰ যিমান ভাষা আছে সেইবিলাক ভাষাটো এই বিষয়ে অনুবাদ কৰিব লাগিব তাৰ বিষয়ে সৰু ভিডিঅ' বনাব লাগিব তাৰ বিষয়ে কমেণ্ট দিব লাগিব কোনোবা মানুহে যে কেনেকুৱা কি
তাৰপৰা পাট লগাৰ পৰা কেনেকুৱা সাজ পোছাক কেনেকৈ কি কৰে, ঈদ লগা মানুহৰ ড্ৰেছ সেইটো কিয় ইম্পৰ্টেণ্ট হয়, কি গুণ আছে, সেইবিলাক তুমি ভিডিঅ' বনাই পেলাই ফটো বনাই পেলাই পৃথিৱীৰ বিভিন্ন ভাষাত অনুবাদ কৰি পেলাই সেইবিলাক যদি ভিডিঅ' আপলোড কৰা যদি ইণ্টাৰনেটত, তেতিয়া তোমাক গোটেই ৱৰ্ল্ডত অট'মেটিক গম পাই যাব। সেইটো তুমি ব্যৱসায়ত থাকি সেইটো কাম কৰিব পাৰা। সেইটো তুমি এগ্ৰিকালচাৰ কৰিব পাৰা। সেইটো বিজনেছ কৰাৰ পাছত হ'লে মানে তুমি য'তে থাকা মানে সেইটো মোবাইল ইণ্টাৰনেট কানেকশ্যনৰ যোগেদি গোটেই পৃথিৱীত তুমি সেইটো জনাব পাৰিবা মানে। খালি তাৰ কাৰণে ফৰেইন লেংগুৱেজৰ কিছুমান যদি অনুবাদ কৰাই ল'ব পৰা কাৰোবাৰ যোগেদি বা তেতিয়া যিহেতু ফৰেইন কিছুমানে বহুতে ইংলিছো নাজানে, ফৰেইনাৰ কিছুমানে চাইনিজত ধৰা চাইনিজ মানুহবিলাকে ইংলিছত গুৰুত্ব নিদিয়ে, চাইনিজ লেংগুৱেজ যদি অনুবাদ যদি কৰি দিয়ে তোমাৰ সেইমতে তুমি যদি চিষ্টেমটো কৰি লোৱা তেওঁলোকে পিছত তুমি ব্যৱসায়ত থাকিলে কামটো কৰিব পাৰা। বুজি পাইছা? আৰু কিবা একো নাই আপোনাৰ আপোনাৰ যিটো প্ৰগ্ৰেম দিলে মোৰ ভাল লাগে, আকাশবাণী দিৱসটো শুনিছোঁ কেতিয়াবা ভাল লাগে। ঠিক সকলোলৈকে মোৰ ফালৰ পৰা নমস্কাৰ। মোৰ নাম শ্ৰী ৰূপজ্যোতি বৰুৱা। শংকৰদেৱ শিশু নিকেতন চিমেণ্ট চাপৰিৰ পৰা এইবাৰ HSLC এক্সাম দিবলৈ ওলাইছোঁ। আজি এই অনুষ্ঠানত ছাৰে যিবোৰ কথা কৈছে মোৰ শুনি ভালেই লাগিছে। আৰু মোৰ এটা কুৱেশ্যন আছে যে মই ডিজাইনৰ লাইনত যাব বিচাৰোঁ। তো মই সুধিব বিচাৰোঁ যে ডিজাইনত কোনটো বিষয়ত গ'লে মোৰ বেছি সুবিধা হ'ব? ডিজাইনটো বহুত ডিজাইন আছে, তোমাৰ লেডাৰৰ ডিজাইন আছে, ফেশ্বন টেকন'লজি আছে, মেকানিকেলত ধৰোঁ। মেকানিকেলত তুমি যাব বিচাৰিলে মানে মেচিন ডিজাইন অলৰেডি ছাবজেক্ট আছে, তোমাৰ কম্পিউটাৰ এডেড ডিজাইন মেকানিকেলটো আছে। প্ৰথম কথা হ'ল মেকানিকেল যাব বিচাৰিলে তুমি প্ৰথম ডিপ্ল'মা কৰিব ডিগ্ৰী কৰা, ডিগ্ৰীটো কৰিলে তোমাৰ ইঞ্জিনিয়াৰিঙত মেকানিকেল ইঞ্জিনিয়াৰিঙত তাতে স্পেচিয়েলাইজেশ্যন কিছুমান ছাবজেক্ট আছে ডিজাইনিঙৰ ওপৰত। কম্পিউটাৰ এডেড ডিজাইনৰ এটা ছাবজেক্ট আছে, তুমি ইঞ্জিন ডিজাইনে কোৱা, বাইক ডিজাইনে কোৱা, কাৰ ডিজাইনে কোৱা। সেইটো মানে প্ৰথম মই আগতে কৈছিলোঁ যে ইঞ্জিনিয়াৰিং কৰিবলৈ ইণ্ডিয়াৰ টপমষ্ট IIT বিলাকত পাব হ'লে তুমি JEE নেক্সট এডভান্স কোৱালিফাই কৰিব লাগিব। আৰু তলৰ লেভেলত হ'লে মানে নেক্সট ক্লিয়াৰ কৰাৰ পিছত NIT বিলাকৰ কাৰণে, আৰু অসমৰ কাৰণে হ'লে CEE কোৱালিফাই কৰিব লাগিব। আৰু সেইমতে তুমি এতিয়া ইঞ্জিনিয়াৰিং কৰিবলৈ মেকানিকেলটো চুজ কৰিব পৰা বা মেকানিকেলৰ লগতে আৰু কিছুমান স্পেচিফিক আছে। তুমি এতিয়া সেইটো নিৰ্ভৰ কৰে তুমি কোনটো মেকানিকেলৰ কি নিৰ্ভৰ কৰি সেইটো কম্পিউটাৰ ডিজাইন মেকানিকেল স্পেচিয়েলাইজেশ্যন কোৰ্চ মানে তুমি যেতিয়া 7 চেম আৰু 8 চেম পাবা তেতিয়া সেইখিনি ছাবজেক্ট ল'লে তুমি সেইটো পাৰ্ট কৰিবা। তাৰপিছত মাষ্টাৰ ডিগ্ৰী কৰি তুমি সেইটো ওপৰতে কৰিব পাৰা। মেনুফেকচাৰিং বা ডিজাইন মানে বেলেগ বেলেগ ষ্ট্ৰীম আছে আকৌ মাষ্টাৰ ডিগ্ৰী কোৰ্চ। ডিজাইনত গ'ল সেইটো মানে ছায়েন্সত বেছি গুৰুত্ব দিব লাগে নে মেথছত বেছি গুৰুত্ব দিব লাগে? এতিয়া চায়েন্সত তুমি ইঞ্জিনিয়াৰিঙতো তোমাৰ কি হয় মেথামেটিক্স সকলো লাগিবই মানে, আৰু চায়েন্সটো ফিজিক্স কেমেষ্ট্ৰি বায়'লজি মিলিয়ে চায়েন্সটো হৈছে। গতিকে তোমাক গোটেইখিনিয়ে লাগিব, গুৰুত্ব সমান সকলোৱে দিব লাগিব, কোনো কম বেছি নহয়। তাৰমানে তোমাৰ যিহেতু চবৰে নলেজটো লাগিব চব। তুমি এতিয়া এনেকুৱা নহয় যে মেকানিকেল পাৰ্টত হ'লেও তাত তোমাৰ ফিজিক্সৰ জড়িত আছে, মেকানিকেল ইঞ্জিনিয়াৰিঙত ফিজিক্সৰ বস্তু তাত হিট আছে, ডিজাইন এটা কৰোঁতে গাড়ী এখন দিলে হিটৰ কথা আহিব, ইলেক্ট্ৰিচিটিৰ কথা আহিব। আৰু কিছুমান এনেকুৱা মানে ইঞ্জিনিয়াৰিং যেতিয়া পঢ়িবা তাত তুমি কম্পিউটাৰ নলেজো জানিব লাগিব, ইলেক্ট্ৰিকেলো জানিব, ইলেক্ট্ৰিচিটি চব বস্তুৱে অলপ জানিব, বেছিক নলেজখিনি মানে চবৰে জানিব লাগিব তোমাক। গতিকে তুমি ফিজিক্স কেমেষ্ট্ৰি মেথামেটিক্স এইখিনি গোটেইখিনি সমান খবৰ জানিব লাগিব। মই যে ক'লো অলপ আগতে বায়'লজি আছে, বায়'লজিৰ লগতো লিংক আছে। মেকানিকেল তুমি জইন কৰিবা কিন্তু বায়'লজিৰ লগতো লিংক আছে। এতিয়া পেচ মেকাৰ বা এনেকুৱা বস্তুবিলাক আছে, বায়'মেডিকেল ইনষ্ট্ৰুমেণ্টেশ্যন তাত মেকানিকেলৰ ৰোল আছে। বুজি পাইছা নে? এতিয়া কথা তুমি এতিয়া চব বস্তু সমানে চাব লাগিব, চব বস্তু জানিব লাগিব চব মানে। তুমি এতিয়া কোনটো লেভেলত তুমি IIT জইন কৰিব মানে NIT কৰিব এতিয়া লেভেলত তুমি আহিলে তোমাৰ নিজৰ মানে তুমি যেতিয়া প্ৰজেক্টবিলাক কৰিবা তুমি সেই ডিজাইনিং পাৰ্টৰ প্ৰজেক্টটো কৰিলে তোমাক চাব লাগিব। যেতিয়া তুমি ইঞ্জিনিয়াৰিঙত প্ৰজেক্ট কৰিবা 7 চেমত 8 চেমত তেতিয়া তোমাৰ সেইটো আগুৱাই যোৱাত সহায় হ'ব। আৰু তুমি স্পেচিফিক হ'ব হ'লে তুমি মাষ্টাৰ ডিগ্ৰী কৰিব লাগিব মানে ডিজাইন পাৰ্টত গৈ মানে MTech যেতিয়া কৰিবা তুমি ডিজাইনত MTech কৰিব লাগিব, তেতিয়া তোমাৰ বেছি স্পেচিফিক হ'ব মানে মেকানিকেল। এতিয়া পাইছে কিবা এটা? হেল্ল' মই মিটিঙত। দেউতা আৰু মোৰ এজন ভাইটি আছে। ছাৰক সুধিবলগীয়া প্ৰশ্নটো এইটো যে মই মেডিকেল লাইনত পঢ়িব বিচাৰোঁ আৰু মেডিকেল লাইনত পঢ়িলে কোনটো বিষয়ত গ'লে মোৰ যাতে ডাঙৰ হওঁতে সুবিধা হয়, মই কিবা নিজস্ব কিবা হয় সেই ছাৰৰ এই কুৱেশ্যনটো। এতিয়া মেডিকেলৰ কথা মই আগতে কৈছিলোঁ যে মেডিকেলত তুমি নিশ্চয় MBBS বুজাইছা, আয়ুৰ্বেদিক হোমিঅ'পেথিক ডেণ্টেল পেৰামেডিকেল সুধিছে
এতিয়া মেডিকেলৰ মানে অকল চিম্পুল MBBS কৰিলে নহ'ব আজিকালি, যিটো সকলোৱে স্পেচিয়েলাইজেশ্যন বিচাৰে। MD মাষ্টাৰ ইন ডক্টৰেট MD কৰিব লাগিব, মাষ্টাৰ ডিগ্ৰী কৰিব লাগিব মেডিকেলত। এতিয়া তাতো ঢেৰ বিভাগ আছে, ENT আছে, আই আছে, কাৰ্ডিঅ'লজি আছে, ৰেডিঅ'লজিষ্ট আছে, অসংখ্য বিভাগ আছে, বুজি পাইছেনে? মেডিচিনৰ ওপৰত আছে, কাৰ্ডিঅ'লজি, ৰেডিঅ'লজি। এতিয়া কিছুমান আছে তুমি চেম্বাৰ খুলি পঢ়িব পাৰা, কিছুমান আছে তুমি চেম্বাৰ খুলিব নোৱাৰা। এতিয়া এনাস্থেচিয়া, যি এনাস্থেচিয়া দিয়ে অপাৰেশ্যন কৰে, সেইজন তাৰ ওপৰত এক্সপাৰ্ট হয়। সেইজনে এনাস্থেচিয়া চেম্বাৰ খুলিব বহি থাকিব নোৱাৰে, সেইজনে নাৰ্ছিং হোম বা হস্পিটেল জইন কৰিব লাগিব। কাৰ্ডিঅ'লজিষ্ট, যিজনে মানে ৰেডিঅ'লজিষ্ট, X-ৰে কৰে বা এইবিলাক লিখে, X-ৰে কৰে, যি ৰিপৰ্টটো লিখে, মানে তেওঁলোকে চেম্বাৰ বহিব নোৱাৰে। এতিয়া তুমি ডাঙৰ মানুহ হ'লে কোনো সেইটোৱে বুজাইছা নিশ্চয়, মানে চেম্বাৰ কৰি পেলাই সেইটো বুজা নাছিল যে কেনেকুৱা বুজাই, কি বুজাইছে ডাঙৰ ডক্টৰ হ'ব কাৰণে, কোনটো বুজাইছে? মই এজন চিকিৎসক হ'ব বিচাৰোঁ। চিকিৎসক হ'ব বিচাৰোঁ। গমে চিকিৎসক সবেই চিকিৎসক, তেনেকুৱা চিকিৎসক ডাঙৰ চিকিৎসক মানে সেইটো কি বুজাইছে? মই বিভাগত চকু চকু সেইটো কাৰণে স্পেচিয়েল আই, এইটো MDটো আই ওপৰত কৰিব লাগিব। মই যেনেকৈ ক'লো ENT ওপৰত, নাক কাণ চকু কাৰণে এটা স্পেচিয়েল আইডিয়া আছে। তুমি যেতিয়া মাষ্টাৰ ডিগ্ৰী কৰিলে আই ওপৰত কৰিব লাগিব, আই স্পেচিয়েলিষ্টৰ কাৰণে। MDটো যেতিয়া কৰিবা, যিহেতু 100টা যদি চিট আছে MBBSত, তাৰ ভিতৰত 10টা 5টা এনেকৈ কলেজত বেলেগ বেলেগ বুজিলে, তাৰ ওপৰত সেইটো কৰিব লাগিব। MDটো নহয় নালাগে। কি কৈছা? প্ৰথম কথা তুমি MBBS MDটো হ'ব লাগিব নিজৰ যোগেদি, তাৰপিছত তোমাৰ সেইটো আকৌ এতিয়া গাঁৱত কিবা বছৰ ছাৰ্ভিচ দিব লাগিব, তাৰপিছত তুমি MDটোৰ কাৰণে এপ্লাই কৰিব পাৰিবা। কি কৈছে? আৰু কিবা? এনে একো নাই। আপুনি যে আমাৰ এই অনুষ্ঠানটোত আহি মোক যে ইমান নজনা কথা শিকাইলে, সেইকাৰণে আপোনাকো বহুত ধন্যবাদ। First of all, good evening, sir. Sir, my name is Rahul Dora. I am a student of class 12 standard. In my matriculation examination, I could able to score only 61%. So, sir, in my upcoming examination, that is HS final examination, maybe I could able to score about 60 to 70% or less than that also. But sir, I am interested in technical line, especially in mechanical engineering. So sir, give me some suggestions or any idea about this to build up my career. Already we have discussed many things related to engineering courses. It is no matter whether you are getting 60%, 70% or 80% in HSLC and HS. First thing is you have to qualify the entrance exam. For topmost institute in India, you have to attend JEE mains. After that you have to qualify JEE advanced. Then you can join in IIT, Indian Institute of Technology. These are one of the topmost institute of technical courses in India. After that, NIT, National Institute of Technology in